সিটিং ইয়াতে আমি প্ৰথমতে এটা ডিসিশন ল'লে যে আমি অপজিশন হিচাপে আমি বহিম এইটো 1 নম্বৰ 2 নম্বৰত আমি দিছোঁ যে BPF দলক যে আমাৰ BTC বাকী ৰাইজে ইমান মানে সহায় কৰিলে BTC বাকী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীয়ে আৰু বিভিন্ন দল সংগঠন আছে আমাৰ BTC অঞ্চলত জাতীয় সংগঠন আছে ইহঁতেও আমাক BPF দলক বহুত সহায় কৰিছে তাৰ কাৰণে আমি BTC বাকী ৰাইজৰ লগতে যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে সকলোকে আমি ধন্যবাদ দিছোঁ যে আমাক যে BPF দলক যে সিঙ্গল লাৰ্জেষ্ট কিবা হিচাপে আমাক জিকাই দিলে আমি 17 পাইছোঁ বেলেগ দল হিচাপেতো যেনিবা BJP হিচাপে 9খন UPPL হিচাপে 12খনে পাইছে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে আমি জিকিছোঁ তো সেইটো অৱদান আমাৰ BTC বাকী ৰাজ্যত আমি দিবই লাগিব আৰু লগতে যিমান দল সংগঠন আছে ৰাজবংশী জনগোষ্ঠীৰ হওক বা মুছলিম জনগোষ্ঠীৰ হওক বা গোৰ্খা বা কলিতা জনগোষ্ঠী বা আমাৰ মুঠতে গোৰ্খা হওক ৰাজবংশী হওক আদিবাসী হওক বা মুছলিম হওক কলিতা হওক মদাহী হওক শৰণীয়া হওক বা সূত্ৰধৰ হওক বা নাথযোগী হওক সকলো দল সংগঠনে আমাক সহায় কৰিছে এইটো হ'ল 2 নম্বৰ 3 নম্বৰত আমি লৈছোঁ যে কি কয় 2021ৰ যিটো এছেম্বলি ইলেকশ্যন সেইটো ঠিক ঠাক কৰিবৰ কাৰণে আমাৰ মাজত এটা কোৰ কমিটি 10-11 জনীয়া আমি বনাই লৈছোঁ প্ৰেছিডেণ্ট ময়ে আৰু ইয়াৰ পিছত আমি লাষ্টত আমাৰ BPF দলৰ পৰা যিসকল আঁতৰি গৈছে আমাৰ দলটো এৰি পেলাই বেলেগ দলত সোমাইছে এই সকলক ডাইৰেক্ট এক্সপেল এই 4টা কেইবছৰৰ কাৰণে স্যাৰ 6 বছৰৰ কাৰণে কিমানজন কইলে এক্সপেল কিমানজন মানে প্ৰাইমাৰী লেভেলৰ পৰা আছে কিছুমান ব্লক লেভেলৰ পৰা আছে কিছুমান ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আছে কিছুমান চেণ্ট্ৰেল লেভেলৰ পৰা আছে মুঠতে যিসকল আমাৰ দলৰ এৰি পেলাই আমাৰ দলটো এৰি পেলাই বেলেগ দলত সোমাইছে সিহঁতকে ডাইৰেক্ট এক্সপেল 6 ইয়াৰ্ছৰ কাৰণে স্যাৰ আপোনালোকৰতো বহুত দিন ধৰি মিত্ৰতা আছিলে বিজেপিৰ এতিয়াও চলি আছে আগন্তুক দিনত স্যাৰ কেনেকুৱা ধৰণে আগবাঢ়িব নাই এইবিলাক নুঘটিব এতিয়া আমি অপজিশ্যনত আছে অপজিশ্যনত বহিম 1 নম্বৰ সেইটোৱে লৈছে 2 নম্বৰত আমি BTC বাকী সকলো জাতি জনগোষ্ঠীৰ ৰাইজক আমি ধন্যবাদ দিছোঁ আমাক যে ইমান সহায় কৰিলে যোৱা BTC নিৰ্বাচনত আৰু যিমান দল সংগঠন আছে সকলোকে আমি ধন্যবাদ দিছোঁ 2 নম্বৰ 3 নম্বৰ হ'ল আগন্তুক 2021ৰ নিৰ্বাচনৰ কাৰণে এটা কোৰ কমিটি বনোৱা হ'ল 4 নম্বৰত হ'ল BPF দল এৰি পেলাই যিমান মানুহে বেলেগ দলত গৈছে প্ৰাইমাৰী লেভেল হওক ব্লক লেভেল হওক ডিষ্ট্ৰিক্ট লেভেল হওক চেণ্ট্ৰেল লেভেল হওক ইহঁতক ডাইৰেক্ট এক্সপেল এই বিজেপিহে জানিব 21ত কিমান সময় টাৰ্গেট কৰিব আপোনালোকে 21ত নাই এইবিলাক ঠিক কৰিবৰ কাৰণে এটা কোৰ কমিটি বনাইছেহে আমি বিৰোধী দল চাব কাৰ লগত কি কৰিব নকৰিব এইবিলাক গোটেই কথা আমি আলোচনা কৰিব যদি কোনোবা যদি BPF বেলেগৰ লগত নাযাব কোনোবা যদি আহে আমাৰ দুৱাৰ খোলা কোনোবাই যদি আহে কিন্তু BPF হিচাপে আমি বেলেগ দলৰ লগত চাবিল নহ'ব আজি প্ৰমোদ বৰে সমগ্ৰ ইহঁতৰ কথা এইটো আজি কাম কাজত সহায় কৰিব পৰিষদখনক আপুনি আমি অপজিশ্যনত থাকি অপজিশ্যনে কোনোবা কেতিয়াবা সহায় কৰি নেকি অপজিশ্যন যি কাম কৰিব তাকে অপ'জ কৰিব এইটোতো অপজিশ্যনৰ ৰল স্যাৰ গুৱাহাটীত যিখিনি পৰিষদ আছিলে লিলি হোটেলত আজি শ্বিলঙত নিয়া হৈছে তেখেতসকলক আপোনাৰ কাৰণে ভয় নাথাকিলে এনেকুৱা হোটেলত ৰাখি নেকি ভয় থকা কাৰণতে হোটেলত ৰাখিছে লিলি ইমান দিন আৰু নাই আহা আমাৰ কোকৰাঝাৰতে আছে মই থৈছোঁ কোকৰাঝাৰত মই থৈছোঁ একেলগে থাকিব লাগিব বুলি হা নহ'লে বেলেগ হোটেল ৰাজনীতিটো বেছি চলি নেকি ছাৰ হোটেল ৰাজনীতি কিয় লৈ যাব লাগে ইমান বিশ্বাসঘাতক ইহঁতৰ নিজৰ ভিতৰতে এইবিলাক হ'ব না বনাম